নমস্কাৰ। এতিয়া আলোচনা কৰিম আৰ্টিকেল। যে আৰ্টিকেল আচলতে কি? তেনেহলে আজি আলোচনা কৰিম আৰ্টিকেলৰ ব্যৱহাৰ। যে আৰ্টিকেল আচলতে তিনিটা, এ, এন আৰু ডি। এই তিনিটা হৈছে কি আৰ্টিকেল। এই তিনিটা আৰ্টিকেলৰ ব্যৱহাৰ সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। যে এই তিনিটা ব্যৱহাৰ সম্পর্কে আসলে প্রথম অবস্থাত এ আৰু এন সম্পর্কে আলোচনা কৰিম। যে এ আৰু এন সম্পর্কে জানিবলৈ হলে প্রথম অবস্থাত মনত পেলাব লাগিব ভাৱেল আৰু কনসনেন্ট। যে ইংৰাজীত আসলতে ভাৱেল কেইটা? পাঁচটা। এই পাঁচটা ভাৱেল হৈছে এ, ই, আই, ও, ইউ। এই পাঁচটা ভাৱেল। আৰু যে বাকি যে যিমান কেইটা আছে, বাকি আছে কি 19টা আৰু দুটা সেমি ভাৱেল। যদি আমি কওঁ যে তেনেহলে কনসনেন্ট কিমানটা? কনসনেন্ট কিমানটা? 19টা। এই ভাৱেল পাঁচটাক বাদ দি, এই ভাৱেল পাঁচটাক বাদ দি বাকি কেইটা থাকিব? 19টা। এই 19টা কি বুলি কোৱা হয়? কনসনেন্ট। আৰু দুটা থাকে, এই দুটা হৈছে কি সেমি ভাৱেল। সেমি ভাৱেল। সেমি ভাৱেল। তেনেহলে সেমি ভাৱেল কেইটা? দুটা, ডব্লিউ আৰু ওয়াই। যে আসলতে কি আৰ্টিকেল সম্পর্কে জানিবলৈ হলে প্রথম অবস্থা কি কৰিব লাগিব? যে ভাৱেল আৰু কনসনেন্ট সম্পর্কে জনা থাকিব লাগিব। ভাৱেল আৰু কনসনেন্ট সম্পর্কে যদি জনা নাথাকে তেতিয়াহলে আমি আৰ্টিকেল সম্পর্কে জ্ঞান উপাৰ্জন কৰিব নোৱাৰিম, কোনোৱে নোৱাৰিম। যে প্রথম অবস্থাত কি লিখা আছিল? এ। যে এই আখৰৰ ব্যৱহাৰ, এই কোনটো? এই যে আৰ্টিকেল সদায় কাৰ আগত ব্যৱহাৰ কৰা হয়? নাউনৰ আগত আৰ্টিকেল সমূহ ব্যৱহাৰ কৰা হয়। যে নাউনৰ আগত কি ব্যৱহাৰ কৰা হয়? আৰ্টিকেল ব্যৱহাৰ কৰা হয়। আর নাউন কোনবিলাক নাউনৰ আগত? যিবিলাক সিঙ্গুলাৰ নাউন থাকিব, এই সিঙ্গুলাৰ নাউন সমূহৰ আগত আৰ্টিকেল ব্যৱহাৰ কৰা হয়। এটা কথা মনত ৰাখিব, সদায় সিঙ্গুলাৰ নাউন সমূহৰ আগত আৰ্টিকেল কেইটা ব্যৱহাৰ কৰা হয়। যদি প্লুৰেল হয় তেতিয়াহলে তাত আৰ্টিকেল ব্যৱহাৰ কৰা নহয়। যেনেকুৱাকৈ এটা আপেল, যে এটা যে যেনেকুৱাকৈ এটা বক্স বা এখন কিতাপ, এজন মানুহ, এই সম্পর্কে বুজোৱালৈ এই ব্যৱহাৰ কৰা হয়। আৰ্টিকেল এইটো কাৰ আগত ব্যৱহাৰ কৰা হয়? কনসনেন্টৰ আগত। যিবিলাক নাউনত প্ৰথমটো আখৰ, যেনেকুৱাকৈ বক্স, VOX, বক্স। এই বক্সৰ আগত আধা প্ৰথম আখৰটো কি আছে? যে বক্স শব্দটোৰ প্ৰথম আখৰ কি আছে? কনসনেন্ট আছে। এই কনসনেন্ট থকাৰ কাৰণে ইয়াৰ এই নাউনটোৰ আগত এই ব্যৱহাৰ কৰা হয়। যি আমি সদায় মনত ৰাখিম, CAT, ক্যাট। এই ক্যাটৰ আগত আৰ্টিকেল কি ব্যৱহাৰ কৰা হ'ব? এই যে এই কিয় ব্যৱহাৰ কৰা হয়? যে ক্যাট শব্দটোৰ প্ৰথম আখৰ বা আদি আখৰ, ক্যাট শব্দটোৰ আদি আখৰ নাইবা প্ৰথম আখৰ কি আছে? কনসনেন্ট আছে। এই কনসনেন্ট থকাৰ কাৰণে আৰ্টিকেল এ ব্যৱহাৰ কৰা হয়। আৰু এটা কথা মনত ৰাখিব, মই বাৰে বাৰে কওঁ যে আৰ্টিকেল সমূহৰ কাৰ আগত ব্যৱহাৰ কৰা হয়? সিঙ্গুলার নাউনৰ আগত। অর্থাৎ আর্টিকেল মানে কার আগত ব্যবহার করিবা? সিঙ্গুলার নাউন। সিঙ্গুলার নাউন। তেনেহলে এটা কথা মনত রাখিবা যে সিঙ্গুলার নাউন মানে কি? সিঙ্গুলার মানে হইছে এক। সিঙ্গুলার মানে হইছে কি? এক। অর্থাৎ এজন। সিঙ্গুলার মানে আসলতে কি? এজন। নাউন মানে বিশেষ্য। নাউন মানে বিশেষ্য। তেনেহলে যে এজন বিশেষ্য অর্থাৎ এটা, এজন নাইবা এটা, এজন নাইবা এটা। যে সিঙ্গুলার শব্দৰ অর্থ কি? এজন নাইবা এটা হব লাগিব। যে যদি এজন নাইবা এটা হয় তেতিয়াহলেহে আমি আৰ্টিকেল সমূহ ব্যৱহাৰ কৰিব পাৰিম। যদি প্লুৰেল নাম্বাৰ হয় তেতিয়াহলে আমি সেই নাউন বিলাকৰ আগত কেতিয়াও আৰ্টিকেল ব্যৱহাৰ কৰিব নোৱাৰিম। তাৰ আগত ডিটাৰমিনাৰ সমূহ ব্যৱহাৰ কৰা হয়। তেনেহলে মই কি কলো? যে যাৰ প্ৰথম আখৰ, যেনেকুৱাকৈ DOG, ডগ, DOG, ডগ, ইয়াৰ আগত কি আৰ্টিকেল ব্যৱহাৰ কৰা হ'ব? এ। এ কিয় হল?
যে DOG ডগ এই শব্দটোৰ প্ৰথম বা আদি আখৰ প্ৰথম নাইবা আদি আখৰ কি আছে ডি। এই ডি আখৰটো হৈছে কনসনেন্ট। এই কনসনেন্ট হোৱাৰ কাৰণে ইয়াৰ আগত এই ব্যৱহাৰ কৰা হয়। এতিয়া মন কৰা যে আমি কিছুমান এন সম্পৰ্কে আলোচনা কৰিম। এন সম্পৰ্কে আলোচনা কৰিম। যেনেকুৱাকৈ দিছ ইজ ড্যাশ আমব্রেলা। তেনেহলে ইয়াত এ হব নে এন হব? ইয়াৰ প্ৰথম আখৰটো কি আছে ইউ। ইউ আখৰটো এটা ভাৱেল, অৰ্থাৎ আমব্রেলা এটা কি নাউন। আমব্রেলা এটা কি নাউন। আমব্রেলা এটা নাউন। আৰু এই নাউনটো সিঙ্গুলার নে প্লুরাল? সদায় লক্ষ্য কৰিব যে সিঙ্গুলার যদি হয় তেতিয়াহলে আর্টিকেল হব, আৰু সিঙ্গুলার যদি নহয় তেতিয়াহলে কেতিয়াও আর্টিকেল ব্যৱহাৰ কৰা নহয়। তেনেহলে এইটো কি আছে? ভাৱেল আছে। আৰু এইটো আছে, এই নাউনটো কি আছে? সিঙ্গুলার আছে। সেই কাৰণে আমি আর্টিকেল ব্যৱহাৰ কৰিম। আৰু ইয়াত কি হব? তেনেহলে এন হব। যিকোনো এটা শব্দ বা নাউনৰ নাউন বুজোৱা যিবিলাক শব্দ থাকিব তাৰ প্ৰথম বা আদি আখৰটো যদি ভাৱেল হয় তেতিয়াহলে তাৰ আগত এন ব্যৱহাৰ কৰা হয়। যে রাম হ্যাজ রাম হ্যাজ ড্যাশ অ্যাপেল। তেনেহলে এইটো কি? আপেলটো কি আছে? এপেলটো কি আছে? সিঙ্গুলার। আৰু এপেল কি এটা নাউন? এপেল কি এটা নাউন। আৰু ই কি আছে? সিঙ্গুলার। যদি সিঙ্গুলার আছে তেতিয়াহলে ইয়াৰ আগত কি বহিব? আর্টিকেল বহিব। তেনেহলে ইয়াত প্ৰথম বা আদি আখৰ এই নাউনটোৰ, এপেল নামৰ নাউনটোৰ প্ৰথম বা আদি আখৰ কি আছে? এ আছে। আৰু এই আখৰটো কি এটা ভাৱেল, যে এই ভাৱেল হোৱাৰ কাৰণে ইয়াত কি বহিব? এন বহিব। তেনেহলে এ আৰু এনৰ ব্যৱহাৰ সম্পৰ্কে কিন্তু আমি থুলমূল ভাৱে আলোচনা কৰিলো। যদিও আৰু যে ইয়াৰ বিতং ব্যাখ্যা আছে। আৰু যেতিয়া কোনো এটা শব্দ বা নাউনৰ প্ৰথম আখৰটো যদি কনসনেন্ট আছে কিন্তু কনসনেন্টৰ দৰে উচ্চাৰণ হোৱা নাই, সেইটো হোৱাৰ দৰে হৈছে, তেনেহলে তাৰ আগত এৰ সলনি এন ব্যৱহাৰ কৰা হয়। যেনেকুৱাকৈ কৰিম ইজ ড্যাশ honest boy. কৰিম ইজ ড্যাশ honest boy। ইয়াত এ হব নে এন হব? ইয়াত কিন্তু প্ৰথম আখৰটো কি আছে? এইচ আছে। এইচ এটা কি? কনসনেন্ট। এইচ আখৰটো কি? কনসনেন্ট। কিন্তু এইচ আখৰটোৰ উচ্চাৰণ হোৱা নাই। এইচ আখৰটোৰ উচ্চাৰণ কি হৈছে? অনেষ্ট। অ আখৰৰ দৰে হৈছে। এই অ আখৰ হোৱাৰ কাৰণে, অৰ্থাৎ ভাৱেলৰ নিচিনা উচ্চাৰণ হৈছে। এই ভাৱেলৰ নিচিনা উচ্চাৰণ হোৱাৰ কাৰণে আমি এতিয়া কি লিখিম? ইয়াত এৰ সলনি এন ব্যৱহাৰ কৰা হয়। আৰু এটা মন কৰিব যে হি, এইবাৰ চোৱা, ৰমেন ফাদার is dash MBBS। তেনেহলে এই খালি ঠাইত কি বহিব? ইয়াত কি আছে? সংক্ষিপ্ত আকাৰত যিকোনো শব্দ যদি, যিকোনো নাউন যদি কি থাকে? সংক্ষিপ্ত আকাৰত থাকে, প্ৰথম আখৰটো যদি কি থাকে? কনসনেন্ট থাকে, তেতিয়াহলে এই প্ৰথম আখৰটোৰ উচ্চাৰণ কিন্তু প্ৰথমে, অৰ্থাৎ MBBS। ইয়াত এম বুলি কোৱা হৈছে। এই এম বুলি কোৱাৰ কাৰণে, অৰ্থাৎ এম শব্দটো, এই শব্দটো আগতে আহিছে। আগত আহিছে মানে কি? এই শব্দটো এটা ভাৱেল, আৰু এই ভাৱেল হোৱাৰ কাৰণে ইয়াত কি বহিব? এন বহিব।
তেনেহলে আমি কব পাৰিম যেনেকুৱাকৈ SBI CVI এই যে সংক্ষিপ্ত আকাৰত যে লিখা হৈছে এই সংক্ষিপ্ত আখৰসমূহৰ উচ্চাৰণ শব্দবিলাকৰ উচ্চাৰণ আচলতে কি প্ৰথম অৱস্থাত ভাৱেল বা সংক্ষিপ্ত আকাৰত যিবিলাক ৱাৰ্ড থাকিব তাৰ আগত সদায় এন ব্যৱহাৰ এৰ সলনি কি ব্যৱহাৰ কৰা হয় এন ব্যৱহাৰ কৰা হয় এন ব্যৱহাৰ কৰাৰ কাৰণটো কি যে সংক্ষিপ্ত আকাৰত থকা ৱাৰ্ড বিলাকৰ উচ্চাৰণ আচলতে প্ৰথম অৱস্থাত ভাৱেলৰ নিচিনা উচ্চাৰণ হয় সেইকাৰণে MBBSৰ আগতে কি হ'ব SBIৰ আগতে কি হ'ব CBIৰ আগত কি হ'ব এন ব্যৱহাৰ কৰা হয় এবার মন করা আমি এবার দি সম্পর্কে আলোচনা কৰিম দি শব্দটোৰ ব্যৱহাৰ কিন্তু বহুতো দেখা যায় যিকোনো বস্তু এটা নিৰ্দিষ্টকৈ বুজোৱা হলে তাৰ আগত কি ব্যৱহাৰ কৰা হয় দি ব্যৱহাৰ কৰা হয় মন কৰিব যিকোনো বস্তু এটা কেনেকৈ বুজোৱা হলে নিৰ্দিষ্টভাৱে বুজোৱা হলে যে গাই গৰুৱে গাখীৰ দিয়ে দা কাউ ইয়াত কিন্তু নিৰ্দিষ্ট কৰি কোৱা হৈছে দা কাউ কি কৰে গাই গৰুৱে গাখীৰ দিয়ে গাই গৰুৱে কি দা কাউ গিভ আস মিল্ক গাই গৰুৱে কি দিয়ে আমাক গাখীৰ দিয়ে গাই গৰুৱে আমাক গাখীৰ দিয়ে ইয়াত কিন্তু এই গৰুটো নিৰ্দিষ্ট কৰি বুজোৱা হৈছে এই নিৰ্দিষ্ট কৰি বুজোৱা হোৱাৰ কাৰণে ইয়াত কি কৰা হৈছে দি আৰ্টিকেলটো ব্যৱহাৰ কৰা হৈছে যদি কোৱা হয় কুকুৰটো আহি আছে কি আহি আছে কুকুৰটো আহি আছে দা কাউ দা ডগ কাম দা ডগ কামিং the dog is coming কুকুৰটো কি কৰি আছে আহি আছে অৰ্থাৎ এই যে চলি থকা অৰ্থাৎ এই বাক্যটোত আচলতে দা ডগটো কি কৰা হৈছে নিৰ্দিষ্টকৈ বুজোৱা হৈছে এই নিৰ্দিষ্টকৈ বুজোৱাৰ কাৰণে কি কৰা হৈছে ইয়াৰ আগত দি ব্যৱহাৰ কৰা হৈছে নিৰ্দিষ্টকৈ যিকোনো এটা বস্তু বুজালে তাৰ আগত কি কৰা হয় দি ব্যৱহাৰ কৰা হয় যেনেকুৱাকৈ আৰু এটা দি ব্যৱহাৰ হৈছে যি বস্তু পৃথিৱীত কেৱল মাত্ৰ এটা যি বস্তু কি পৃথিৱীখনত কেৱল মাত্ৰ এটা আছে আৰু তাৰ নামৰ আগত দি ব্যৱহাৰ কৰা হয় যেনেকুৱাকৈ এই পৃথিৱীখনত কি আছে যিমান সংখ্যক ধৰ্মগ্ৰন্থ আছে এই ধৰ্মগ্ৰন্থ বিলাক কি আছে পৃথিৱীত এটাই আছে যেনেকুৱাকৈ কোৰাণ কিমানটা আছে পৃথিৱীত এটা আছে আৰু বাইবেল কিমানটা আছে এটা আছে যদি কোৱা হয় গীতা পৃথিৱীত কিমানটা আছে এটা আছে যদি কোৱা হয় ত্ৰিপিটক কেইটা আছে পৃথিৱীখনতে এটা আছে যদি কোৱা হয় অংগ শাস্ত্ৰ পৃথিৱীত কিমানটা আছে এটা আছে এই যে ধৰ্মগ্ৰন্থ পৃথিৱীখনত যিমান সংখ্যক ধৰ্মগ্ৰন্থ আছে এই ধৰ্মগ্ৰন্থৰ নামৰ আগত কি ব্যৱহাৰ কৰা হয় দি ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় দি ব্যৱহাৰ কৰা হয় সকলো সময়ত মনত ৰাখিব সকলো ধৰ্মগ্ৰন্থৰ নামৰ আগত কি ব্যৱহাৰ কৰা হয় দি ব্যৱহাৰ কৰা হয় পৃথিৱীত যিমান সংখ্যক ধৰ্মগ্ৰন্থ আছে কি আছে যে তাৰ নামৰ আগত কি কৰা হয় দি ব্যৱহাৰ কৰা হয় পৃথিৱীত যিমানটা মহাসাগৰ আছে এই সকলো মহাসাগৰৰ নামৰ আগত দি ব্যৱহাৰ কৰা হয় চাৰি দিশৰ নামৰ আগত দি ব্যৱহাৰ কৰা হয় যদি কোনো এটা ভাষাৰ আগত কিন্তু দি ব্যৱহাৰ কৰা নহয় ভাষাটোৰ শেষত যদি লেংগুৱেজ থাকে তেতিয়াহ'লে তাৰ আগত দি ব্যৱহাৰ কৰা হয় মনত ৰাখিব যে ভাষাৰ নামৰ আগত দি ব্যৱহাৰ কৰা নহয় কিন্তু ভাষা লিখা আছে লিখাৰ পিছত তাৰ পিছত কি আছে লেংগুৱেজ শব্দটো লিখা আছে তেতিয়াহ'লে তাৰ আগত দি ব্যৱহাৰ কৰা হয় আমি ইমানতে আজি আৰ্টিকেল সমাপ্ত কৰিলো আৰু বিতংভাৱে পৰৱৰ্তী ক্লাছত আমি আৰ্টিকেল সম্পৰ্কে বিতংভাৱে আলোচনা কৰিম